আপুনি কেতিয়াবা ভাবিছেনে যিজন মানুহক আপুনি হৃদয়েৰে ভাল পাইছিল তেওঁৰ মৃত্যুৰ পিছত আপোনাক দেখা পায়নে? আমি হয়তো তেওঁক আৰু দেখা নাপাওঁ, কিন্তু তেওঁৰ আত্মাই কি আমাক দেখা পায় নেকি? আমি যেতিয়া কান্দো তেওঁ জানেনে? আমি তেওঁক মনত পেলালে তেওঁ অনুভৱ কৰেনে? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো, মৃত্যুৰ পিছতো আপোনজনৰ সৈতে আমাৰ কোনো সম্পৰ্ক থাকে নেকি? আজিৰ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ হিন্দু আৰু গীতা দৰ্শনে এই প্ৰশ্নটোৰ এটা গভীৰ উত্তৰ দিছে। প্ৰথমে এটা কথা স্পষ্টকৈ বুজি লওঁ। হিন্দু দৰ্শন অনুসৰি মৃত্যু মানে কেৱল আত্মাৰ শেষ নহয়। শ্ৰীকৃষ্ণই ভগৱদ গীতাত কৈছে, ন জায়তে ম্ৰিয়তে বা কদাচিত, অৰ্থাৎ আত্মাৰ জন্ম নাই, মৃত্যু নাই। যিটো আমি মৃত্যু বুলি কওঁ সেয়া মূলতঃ দেহৰ পৰিৱৰ্তন। শ্ৰীকৃষ্ণই আৰু এটা সুন্দৰ উদাহৰণ দিছে। মানুহে যেনেকৈ পুৰণি কাপোৰ এৰি নতুন কাপোৰ পিন্ধে, আত্মায়ো পুৰণি শৰীৰ এৰি নতুন শৰীৰ গ্ৰহণ কৰে। তেন্তে আত্মাই আপোন মানুহক দেখা পায় নেকি? এইটো হৈছে আজিৰ আমাৰ মূল প্ৰশ্ন। ইয়াৰ উত্তৰটো একেবাৰে সৰলকৈ ক'বলৈ গ'লে, হিন্দু ধৰ্মীয় দৰ্শন অনুসৰি মৃত্যুৰ পিছত আত্মাৰ চেতনাৰ যাত্ৰা অব্যাহত থাকে, কিন্তু মৃত্যুৰ পিছতো আত্মাই সদায় আমাৰ কাষত থাকি আমাক চাই থাকে এনে কথা গীতাত স্পষ্টকৈ কোৱা হোৱা নাই। এতিয়া পাৰ্থক্যটো বুজাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ বহুতে কয় মোৰ মা দেউতা ঢুকোৱাৰ পিছত তেওঁলোকে মোক চাই আছে। এইটো বিশ্বাস আৰু আধ্যাত্মিক অনুভূতি হ'ব পাৰে, কিন্তু ইয়াক গীতাৰ নিশ্চিত বক্তব্য বুলি কোৱা উচিত নহয়। তেন্তে আপোনজনৰ সৈতে সম্পৰ্ক শেষ হৈ যায় নেকি? নহয়, ইয়াতেই কথাটো আৰু গভীৰ হৈ পৰে। ভৌতিক শৰীৰৰ সম্পৰ্ক শেষ হ'ব পাৰে, কিন্তু আত্মাৰ অস্তিত্বৰ ধাৰণাটো হিন্দু দৰ্শনত তাৰ বহু ওপৰত। আমি কাৰোবাক গভীৰভাৱে ভাল পাওঁ, তেওঁৰ সৈতে যি সংস্কাৰ, কৰ্ম আৰু মানসিক বন্ধন সৃষ্টি হয় সেইবোৰ জীৱনৰ আধ্যাত্মিক যাত্ৰাৰ অংশ বুলি ধৰা হয়। সেইবাবেই কেতিয়াবা কোনো আপোন মানুহক হেৰুৱাৰ পিছত হঠাৎ তেওঁৰ কথা মনত পৰে, সপোনত তেওঁক দেখা যায়, আৰু কোনো বিশেষ মুহূৰ্তত তেওঁৰ উপস্থিতি যেন অনুভৱ হয়। এইবোৰক নিশ্চিতভাৱে আত্মাই দেখা দিছে বুলি প্ৰমাণ কৰিব নোৱাৰি, কিন্তু এই কথাবোৰে এটা কথাই দেখুৱায়, ভালপোৱাৰ স্মৃতি মানুহৰ মনত কিমান গভীৰভাৱে জীয়াই থাকে। এতিয়া এটা কথা মনত ৰাখিব, যিজন আপোন মানুহক আপুনি হেৰুৱাইছে তেওঁৰ বাবে সদায় কান্দি থকাটোৱেই কিন্তু প্ৰেমৰ প্ৰমাণ নহয়। যদি আপুনি তেওঁক ভাল পাইছিল, তেন্তে আপুনি সুখী হোৱাটো, ভাল মানুহ হিচাপে জীৱনটো আগুৱাই নিয়াটো তেওঁৰ প্ৰতি এটা সুন্দৰ শ্ৰদ্ধাঞ্জলি। শ্ৰীকৃষ্ণই গীতাত আমাক বাৰে বাৰে আসক্তিৰ পৰা ওপৰলৈ উঠি কৰ্তব্য আৰু আত্মজ্ঞানৰ পথত আগবাঢ়িবলৈ শিক্ষা দিছে। সেয়ে আপোনজনক হেৰুৱালে তেওঁক পাহৰি যাব নালাগে, কিন্তু তেওঁৰ স্মৃতি, তেওঁৰ জীৱনটো থমকাই ৰখিব নালাগে। যদি আপোনাৰ কোনো আপোন মানুহ এই পৃথিৱীত নাই, তেওঁৰ বাবে এটা কাম কৰিব পাৰে, শান্ত মনে প্ৰাৰ্থনা কৰক, হে ঈশ্বৰ, তেওঁৰ আত্মাৰ মংগল হওক আৰু মোক তেওঁক হেৰুৱাৰ দুখ সহ্য কৰাৰ শক্তি দিয়ক। কাৰণ কেতিয়াবা আমি মৃত মানুহজনক শান্তি দিবলৈ প্ৰাৰ্থনা কৰোঁ, আৰু সেই প্ৰাৰ্থনাই আমাৰ নিজৰ মনকো শান্তি দিয়ে। গতিকে আত্মাই নিজৰ মানুহক দেখা পায় নেকি? গীতাই এইটো স্পষ্টকৈ নকয় যে মৃত্যুৰ পিছত আত্মাই সদায় নিজৰ পৰিয়ালক চাই থাকে, কিন্তু গীতাই এটা কথা স্পষ্টকৈ কয়, আত্মাৰ নষ্ট নহয়, মৃত্যু আত্মাৰ শেষ নহয়। সেয়ে আপুনি যিজনক হেৰুৱাইছে তেওঁৰ শৰীৰ হয়তো আপোনাৰ ওচৰত নাই, কিন্তু তেওঁৰ আপোনাৰ জীৱনত এৰি যোৱা ভালপোৱা, শিক্ষা আৰু স্মৃতিবোৰ এতিয়াও আপোনাৰ মাজত জীয়াই আছে। আৰু হয়তো কাৰোবাক সঁচাকৈ ভাল পোৱাৰ আটাইতকৈ সুন্দৰ অৰ্থ এইটোৱেই যে তেওঁ নাথাকিলে তেওঁৰ ভালপোৱাই আমাক ভাল মানুহ হৈ থাকিবলৈ শিকায়। আপুনিও যদি কোনো আপোন মানুহক হেৰুৱাইছে, কমেণ্টত কেৱল এটা লাভ ৰিয়েক্ট দি জনাব পাৰে। হয়তো আপোনাৰ এই সৰু অনুভূতিটোৱে আন কোনো দুখী মানুহকো সাহস দিব।
জয় শ্ৰীকৃষ্ণ।